এই এভৰিৱান, মোৰ চেনেলটোৰ অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ, ঘৰত পূজা ভাগ কৰি কিনে এতিয়া যাবলৈ ওলাইছোঁ মন্দিৰত। বেছি দেৰি নকৰোঁ, যাবলৈ ওলাইছোঁৱে আৰু আহি কিনে আৰু ঠাইত যাব লাগিব। তো এয়া আহি পালোঁ মন্দিৰ আৰু দেখিছেনে কোনো মানুহ নাই। পুৱা আহিলে সেইটো এটা ভাল যে কোনো মানুহ নাথাকে, কিন্তু অলপ দেৰিকৈ বহুত মানুহ হৈ যায়। মই এই মন্দিৰটোত প্ৰায় আহি থাকোঁৱে, আপোনালোকে মোৰ মিনি ব্লগবিলাক দেখিবলৈ পাই চাগে। মন্দিৰৰ ভিতৰত চাকি লগাবলৈ নিদিয়ে, সেই গতিকে আমি বাহিৰতে লগাই দিলোঁ আৰু এতিয়া মন্দিৰৰ ভিতৰলৈ যাম। মন্দিৰত মানুহ নাই বুলি ভাবিছিলোঁ যদিও, কিন্তু দুই এটা মানুহ আছে। অলপ মানুহ আছিল কাৰণে ৰ'ব লগা হ'ল, কিন্তু বেছি সময় ৰ'বলগীয়া নহ'ল বাৰু। আৰু এতিয়া ময়ো পূজা ভাগ কৰিলোঁ। ইয়াত একেলগে গণেশ বাবাও আছে, ইয়াতো চাকি বন্তি জ্বলাই দিলোঁ আৰু সেয়া ভাগ কৰিলোঁ। এইটো মন্দিৰৰ কেম্পাছতে একেলগে হনুমান মন্দিৰো আছে। মই প্ৰায় মঙলবাৰে ইয়াত আহি থাকোঁ আৰু ইয়ালৈ আহি হনুমান বাবাৰ ওচৰলৈ নাহিলে হ'বনে, সেইকাৰণে একেলগে হনুমান বাবাৰ ওচৰলৈ আহিলোঁ। গোটেইখিনি হোৱাৰ পিছত মায়ে দুটামান ফটো উঠিল আৰু এতিয়া আমি ঘৰলৈ যাওঁ। মন্দিৰৰ পৰা আহি পালোঁ আৰু এতিয়া অলপমান ৰেষ্ট লৈ একাপ চাহ খাম। চাহ খাই কেনে ঠাইলৈ যাম। ক'ত যাই কি কৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। এয়া আহি পালোঁ আৰু আহোঁতে অলপ বৰষুণে দিলে, কিন্তু আহি পোৱাৰ পিছত আৰু বেছিকৈ বৰষুণ দিলে। যিখিনি নলবাৰীৰ হয় তেওঁলোকে গম পাইছেই কিজানি কেম্পাছটো দেখি কিনে মই ক'লৈ আহিছোঁ। এইখন নলবাৰী জিলাত থকা ইউনিভাৰ্চিটিখন কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ইউনিভাৰ্চিটি, আৰু মই ইয়াতে MA কৰি আছোঁ। এয়া ক্লাছকেইটা কৰি কিনে ওলালোঁ আৰু এইফালে চাওকচোন বতৰটো কি ক'লাকৈ আহিছে। ইউনিভাৰ্চিটিৰ পৰা ওলাই দিলোঁ, ভাবিছিলোঁ ঘৰ গৈ পাম আৰু বৰষুণ জাক নাহে, কিন্তু ভবা কথা নহ'ল। আধা ৰাস্তাতে বৰষুণ জাক বৰ ডাঙৰকৈ পেলাই দিলে আৰু এয়া গণেশ মন্দিৰত ৰখিলোঁ অলপমান আৰু একেলগে একাপ চাহো খালোঁ। যিহেতু আজি সোমবাৰ লগোৱা নাছোঁ আৰু একো খোৱা নাই, অকল চাহে খালোঁ। ইমান সময় ৰখিলোঁ, চাহো খালোঁ, কিন্তু বৰষুণ জাকে কমি অহা নাই এতিয়াৰ পৰা। আৰু এয়া বৰষুণো দি আছে, লগতে ৰ'দো দি আছে। চাওকচোন এনেকৈ ৰখি থাকিলে আৰু সন্ধিয়া হ'ব। এয়া অলপ দি থাকোঁতে যাওঁ আৰু এয়া ঘৰ আহি পাই কিনে কাপোৰখিনি সলালোঁ। ঘৰো আহি পালোঁ আৰু বহুত ডাঙৰকৈ বৰষুণ জাক আহিলে। ভাগ্য ভাল, অকণমান থাকোঁতে আহি পালোঁ ঘৰ। আৰু এতিয়া সন্ধিয়া গা পা ধুই আহিলোঁ, 6:30মান বাজিলেই কিজানি। এতিয়া গোহাঁই চাকি দিওঁ আৰু লগতে ব্ৰতো ভাঙোঁ। দিনটোতো আকৌ খোৱাই নাই আৰু এতিয়া অলপ কিবা বনাই কিনে খাওঁ। কি বনাওঁ বুলি ভাবি আছিলোঁ, দাদাই ক'লে যে লুচি আৰু ভাজাই কৰ। তো গতিকে লুচিৰ বাবে আটা মাৰি ল'লোঁ আৰু এতিয়া লুচিখিনি ভাজোঁ। মই আকৌ ভাবিলোঁ সদায় লুচি খাই থকা যায়েই ঘৰতে, কিন্তু ৰোল চোল ঘৰতে বনাই খোৱা নাযায়, সেই গতিকে ভাবিলোঁ ৰোলেই বনাই দিওঁ। এয়া কিন্তু মই ষ্ট্ৰীট ষ্টাইলত বনোৱা নাই দেই, মোৰ ঘৰুৱা ষ্টাইলতে বনাইছোঁ ৰোলটো, নাহাঁহিব আৰু আপোনালোকে। এয়া মোৰ ভাজাখিনি হৈ গ'ল আৰু এতিয়া ৰোলটো বনাওঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।